হাই গাইজ আৰু এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল কি এইকেইদিন মই ভিডিঅ' দিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই, কাৰণটো মোৰ এপইণ্টমেণ্ট আছে। সকলোৱে দেখিছে চাগে, জানাগিলা জানিছিয়ে, অলপ কিবা বস্তু আছোঁ। এতিয়া কথাটো হ'ল কি এপইণ্টমেণ্টখন আছে, তাৰপিছত মই কৈ আছোঁ এপইণ্টমেণ্টখন দেখা দিওঁ তোমাক। এখন এপইণ্টমেণ্ট CISF লেখা আছে। খালি আনবক্সিংটো কৰি দিয়ে একবাৰ। আনবক্সিং মানে কৰাই গৈছে, ঘৰত ফেমিলিক মই দি দিছোঁ এখন, পিছে লৈ যাওঁ কেমেৰাটো। আৰু কথাটো হ'ল কি এখনত মোৰ মেহনত 3 চাল, 3 বছৰৰ মেহনত আছে। এখনে পুৱাও পাবা একদিন মেহনত কৰাই দিওঁ, বুজি পাইছোঁ। আৰু মই এই ভিডিঅ' যি বনাই আছোঁ, মোক মানে কেনেহান মোৰ এইটো অফিচিয়েল মোৰ কোনো চেনেল নহয়, যি বহুত কিবা লাগিব, ছাবস্ক্ৰাইবাৰ লাগিব, ভিউজ লাগিব। কিন্তু বেছিক মানে এইটো ভিডিঅ' যি টুৱাই চোৱা, মোৰ ভিডিঅ'বিলাক যদি টুৱাই চোৱা মানে কেনেহান ফেচ টু ফেচ হ'ব, মানে যেন লগৰ লগতে কথা পাতি আছোঁ। এইটো মোৰ ভাই, মোৰ দাদা, এনেহানটাই পাব দেই। সেইকাৰণে ভিডিঅ'বিলাক চাব অলপ হ'লে মটিভ পাবা। হ'লে এতিয়া কথাটো হ'ল কি মই এখন দেখাই দিওঁ। ইমান ওচৰ মাৰিম ৰোল নম্বৰটো হাইড কৰ। ৰোল নম্বৰটো হাইড কৰিছোঁ বাৰু। এখন CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰি। তাৰপিছত ক্লিক কৰিবি ইয়াতে, হেৰিত এতিয়া ফ'কাছ ল'ব। মোৰ পষ্ট এইটোত ৰায়পুৰ। ৰায়পুৰ নহয়, হেৰি ভিলাইত পইছে, RTC ভিলাই ছত্তীশগড়ত আছে CISFৰ। হ'লে এতিয়া মই এখনৰ মানে কেনেহান সকলোৱে চাগে গমেই পোৱা নাই। এখনত বহুখিনি কাম আছে, কেৰেক্টাৰ চাৰ্টিফিকেট আছে, কিবা আছে, দুটা গ্ৰেজুৱেটৰ চাইন ল'লি হ'ল। আৰু এখন নিজা পুলিচ ভেৰিফিকেশ্যন আছে, এখন পুলিচ ষ্টেচন গেলি হ'ল, গাড়ী চাৰ্জত ধুনীয়াকৈ শুনি চাইন মাৰি দিব, টেনশ্যন নাই। বাকী পাই যাব ইউটিউবত কিছুমান ভিডিঅ' চালি, এখন ইটো কথা গেল। এতিয়া নেক্সট কথা মই কৈ দিওঁ আৰু। এতিয়া নেক্সট কথা হ'ল কি মই কমেণ্টগিলাৰ যোৱা ভিডিঅ'ৰ তাত বহুত মৰম দিছে দেই, কিন্তু বহুতে মানে কমেণ্টো দিছে, দাদা অমুক হ'ল, মেডিকেল হেৰি কথা বহুত কিবা কমেণ্ট দিছে। মই এটা কথা কওঁ, এতিয়া মেডিকেলৰ পঢ়াই, মেডিকেল আৰু ফিজিকেলৰ কমেণ্ট দি লাভ নাই। মই পিছত ভিডিঅ' আনিম লাগে পাৰিলে, মই ট্ৰিকগিলা দিম মেডিকেলত কেনেকৈ পাছ কৰিব পাৰি। একো নাই, নৰ্মেল, টেনশ্যনে ল'ব নালাগে। ময়ো গ্ৰাউণ্ড ফিট, যোনে কেমেৰা কৰিছে নিপন দাস, এইটো ইও গ্ৰাউণ্ড ফিট হৈছে। হ'লে সেইটোৱেইটো কথা। সেইকাৰণে এতিয়া মই কমেণ্টগিলা চাম, কমেণ্টগিলা চাই ডাইৰেক্ট ৰিপ্লাই দিম। ডাইৰেক্ট মোৰ তাতে আৰু মোবাইলত মোৰ এখিনি সময় বনাই হোৱা বেয়া নাপায় একদম, মোক ৰিপ্লাই দিবৰ সময় বনাই, কাৰণ এপইণ্টমেণ্টৰ কামত লাগি আছোঁ। সেইকাৰণে এতিয়া কমেণ্টগিলা চাই কিনে মই তোহাক ৰিপ্লাইগিলা দিম, সেইটোৱে কথা। এতিয়া আমি কমেণ্টগিলা পঢ়িম আৰু তোহাক ৰিপ্লাই দিম ধুনীয়াকৈ। ফাৰ্ষ্ট কমেণ্টটো কি হৈছে? লাভ ফ্ৰম আছাম গুৱাহাটী গণেশগুৰি। কোনটো? ইউৰ নেম NB2I। থেংক ইউ ভাই, চাই দেখুৱা ভিডিঅ'। আৰু কোনে আছে? কোনটো? সঞ্জালু ভাই, থেংক ইউ। তাৰপিছত মাদাৰ এণ্ড ফাদাৰ, এইটো শুনিছে, মাদাৰ এণ্ড মামাই ধুনীয়া মটিভেট কৰিছা দেই দাদা, থেংক ইউ ভাই। মটিভেট মানে আমি কি জানা, বেছিকখিনি ডাইৰেক্ট নৰ্মেলি যিনকৈ কথা পাতো মানুহৰ লগত সিনকৈ কথা পাতিম। কোনো ধৰণৰ তাতে মানে আমি নলবেৰীয়া চলি ভাই, কোনোবাই যদি লিখিত কৈও আমাৰ আগত আমি নলবাৰীয়ে কম, নলবেৰীয়া ভাষাই কম, সেইকাৰণে শ্ব অফ নকৰোঁ কোনোদিন। লিখিত উৎপল ৰয়, NH1NX ব্ৰাদাৰ, বেষ্ট অফ লাক। কথাখিনি কিন্তু একদম মন চুই গৈছে আৰু দি থাকিবা এনেকুৱা মটিভেট স্পীচ। জইন ভাই, থেংক ইউ। মজা ভাই লগ, থেংক ইউ ভাই। শ্ৰীমন্ত। তাৰপিছত আছে লাভ ফ্ৰম বৰপেটা চেঙা, মাদাৰ এণ্ড ঠিকে আছে, থেংক ইউ। আৰু ভিডিঅ' লাগে দাদা, ভিডিঅ' লাগিব আপোনাৰ কথাখিনি। মোৰ ভিডিঅ' আনি থাকিম গাইজ। আৰু মই যিহেতু মানে এপইণ্টমেণ্ট আছে, মইতো যাবই লাগিব 5-6 তাৰিখৰ ভিতৰত মই গুচি যাম ছত্তীশগড়। কমেণ্ট কৰিবা যদি ব্লগ লাগে, মানে ব্লগ কৰাৰ মানে এক্সপিৰিয়েঞ্চ নাই, হ'লেতো মই ক্লিপগিলা লৈ কৰিম আৰু ট্ৰেইনিঙৰ জল এখিনি কেনেকৈ যাওঁ, কি কথা কমেণ্ট কৰিবা যদি লাগে। ভাই যাব 9 তাৰিখে, মই যাম 23 তাৰিখে। আগতে যাব, নৰ্মেলত যাব নহয়, মই নৰ্মেলত জইনিং হ'ব। তাৰপিছত ট্ৰেইনিং চেণ্টাৰ পঠাব আৰু ক'তবা পঠাই এইটো গম পোৱা নাই। তুমি ল'বা, মই আজি ক'লো তুমি পঢ়ি যাবা, মই যে কথা দিছোঁ। তোমাৰ এক্সপিৰিয়েঞ্চটো এইবাৰ যোনে নতুনকৈ এপ্লাই কৰিছে তাহাঁততকেতো বেছিয়ে আছে না, তুমি বহুত আগত আছা বুলি ভাবা। তাৰপিছত আছে 9 পইণ্টৰ কাৰণে ফাইনেলত নাম নাহিল, কিন্তু হাৰ মানা নাই। ৰিষ্টাৰ্ট বঢ়িয়া, ৰিষ্টাৰ্ট লাগে ভাই। এইটো জুনুন লাগিব দেই, মানে কেনেহান সজত যোৱাৰ কাৰণে এইটো জুনুনটো লাগিব। এখন ৰিপ্লাই দিছোঁ মই। তাৰপিছত এইটো শুনি আছে NCLৰ কাৰণে আচ্ছা, NCLৰ অলপ প্ৰব্লেম আছিল মাজতে, সেইকাৰণে ক্ৰুচিয়েল ডেটত লাগে। এতিয়া আহিল নেক্সট কুৱেশ্যন, কোন RTC পালি ভাই? মোৰ জিমেইল অহা নাই কোনো।
RTC মানে মই হেৰি পালোঁ ভিলাই পালোঁ ছত্তীশগড়ৰ ভিলাই RTC তাৰপিছত ভিলাই নেকি ভিলাই তাৰপিছত মানে তুমিও পাবা জিমেইল অহা নাই মোৰো অহা নাই জিমেইল ডাইৰেক্ট এপইণ্টমেণ্ট পষ্টেলত দিছে মক টেষ্ট ক'ত দিম দাদা মক টেষ্ট তুমি এইটো কোনি অনামিকা গগৈ তুমি মক টেষ্টটো ৰজগাৰ উইথ অংকিতৰ এটা এপ আছে তাতে তুমি SSC GD 2026 তাতে আছে অপশ্যনত তাতে ক্লিক কৰিবা তাতে কি ধুনীয়া ধুনীয়া SSC মেকাৰো আছে SSC মেকাৰ আছে কিন্তু মই RW বেষ্ট মোৰ প্ৰায়ৰিটি কি হ'ব RW বেষ্ট সেইটো কথা তাতে দিবা ধুনীয়া ধুনীয়া মক টেষ্ট পাই যাবা RW মানে মক টেষ্টত অলপ তোমাৰ পেপাৰটো হাৰ্ড কাটে তো পৰীক্ষাৰ কাৰণে হয় ব্ৰো এইটো কি ধীৰাজ সিং ব্ৰো মেডিকেল ডিটেইলছ দিবা মেডিকেল ডিটেইল ইটাতে নহয় আগে ৰিটেন কোৱালিফাই কৰা ৰিটেন কোৱালিফাই তাৰপিছত মই মেডিকেলৰ কাৰণে আনিম আৰু মেডিকেল চাবা মেডিকেল চবে গ্ৰাউণ্ড ফিট হ'বা মই আজি কথা দিলোঁ আকৌ টান নহয় একদম ইজি ভাতৰ লগত পানী খোৱা টেনশ্যন নাপাবা কেলা 6 মান লাগে নেকি 81 পাবা কাৰণে খাইছ তুমি 6 আৰে ভাই 6 মান নহয় কিছুমানে 2 বছৰ লাগিব 80 নম্বৰ পোৱাৰ কাৰণে গম পাইছা তোমাৰ দৰে নলেজ বহুত নাথাকেতো গম পাইছা না চবৰে যদি এটো আকে হলা হয় গাইস তেতিয়ালে আজি চল কোনো ৰিক্সা আল্লা নহলা হয় সেইটোৱে কথা এটা তুমি হাইছা বাৰু হেতু কথা নাই আকৌ আমি হেতু মোটিভেশন বুলি ভাবি ফেলে একবাৰি কি বেয়া পালি কি হ'ল আৰু ভাল বেয়া পালি কি খলতা হ'ল ওরা এটু কোনি আর ফেস ওরা দা মক টেস্ট দিয়া ভাল আতৰ নাম কৰা মই এবাৰ ফাৰ্স্ট এপ্লাই কৰিছো আচ্ছা ইটোটো রোজগার উইথ অংকিত দিবা মক টেস্ট মই কৈছো অলৰেডি RW দাদা মোৰ নচল পুল আৰু সিরিজ পেইন প্ৰবলেম হ'ব নেকি আকোৰ প্ৰবলেম নাই চাইনিজ প্ৰবলেম নাই চাইনিজ প্ৰবলেম থাকিলে অতি গিলেটা লৈ যাবা আগাড়ি নাই মোৰো আছিল চাইনিজ প্ৰবলেম টেনচন নাই তাৰ পিছত কোনিছি নীলম ঠাকুৰীয়া দাদা মেডিকেলটো বহুত ষ্ট্ৰিক কৰে নেকি মোৰ নকনি প্ৰবলেম নকনি আকো প্ৰবলেম নাই মই জবান নকনি ৰিমেডিকেল খাইছো গাইস ই গ্ৰাউণ্ড ফিট হৈছি তাৰ ইবাৰ গ্ৰাউণ্ড ফিট মানে নকনিৰ প্ৰবলেমে নাই মই নকনিৰ ওপৰত ভিডিঅ' আনিম কেনেকুৱা কি বহুত নাজানে নকনিটো কি চিষ্টেমত মই ভিডিঅ' আনিম বাৰু সেইটো ঠিকে আছে মই কৈ দিম দাদা মেডিকেলত দাঁতৰ যদি প্ৰবলেম থাকে ফেল হ'ব নেকি আকৌ দাঁতৰ নালে ফিল আপ থাকিব লাগে দাঁতকেইটা যদি দাঁত সৰি আছে তোহাই দাঁত লগাই আহিম বাছ কথাই নাই ষ্টেট ইডুকেশ্যনৰ কাম হ'ব ন হ'ব ষ্টেট চেণ্ট্ৰেল কোনো কথা নাই ইডুকেশ্যন কামত দিব মই মক টেষ্ট 120 পাই আছো এই বঢ়িয়া গাইছ বঢ়িয়া এইটো ফাৰ্স্ট প্ৰিফাৰেন্স গাইছ তোমাৰ নিতুল বেজবৰুৱা বঢ়িয়া ভাই 120 প্লাছ পাই আছে দাদা ৰিপ্লাই দিছো বাৰু যিকেইটা মই ৰিপ্লাই দিয়া নাই তাতে মই কৈ আছো এটা জুগাৰ দাস দিছে জুগাৰ দাস দাদা SC কাট অফ কিমান যাব পাৰে 2026 SC কাট অফ ইবাৰ কিমান গৈছিল ইবাৰ 72 না কি গৈছিল 72 লোয়েষ্ট টু একদম 71 72 সামথিং গৈছিল SC কিন্তু ওভাৰ তুমি আকৌ না 90 প্লাছ মই কৈ আছো 90 প্লাছ 90 প্লাছ ক্যান্ডিডেট এজ এ ক্যান্ডিডেট বুলি হবা কাষ্ট সাৰ্টিফিকেট এলাৰ মাথা মাৰিবা নালাগে এজ এ ক্যান্ডিডেট তুমি পৰীক্ষাটো তুমি 80 প্লাছ নম্বৰ উঠ ৰ স্কোৰ 80 উঠ তাৰ পিছত নৰমেলাইজেশন হৈ ফেলে তোমাৰ 6 নম্বৰ আৰু এক্সট্ৰা এড হ'ব তাৰে পিছত তোমাৰ ধুনিয়া সেভ আৰু তুমি সেইটোৱে কথা জটি মই মালি দিছি কংগ্ৰেচন ব্ৰো থ্যাংক ইউ ভাল লাগিছে এটা ভিডিওটো থ্যাংক ইউ ভাই থ্যাংক ইউ ইটো কোনি ভিলেজাৰ থ্যাংক ইউ ভাই অনেষ্ট ভিউ থ্যাংক ইউ ভাল লাগিল কথাখিনি শুনি একেলগে মোটিভ কৰি যাব সদায় মোটিভ কৰিম গাইস কাৰণ মোটিভ কৰাৰ এটাই প্লেন আমাৰ এটাই মানে লক্ষ্য কেনিয়া বৰ্ডিত যাব লাগে মিডিল ক্লাস চলে মোৰ সাবস্ক্ৰাইবাৰ বা মোৰ ভিউৱাৰ্স গোটাইনিকে বৰ্ডিত যাব লাগিব ইটো সিধা কথা SSC GD ক্ৰেক কৰাটো বহুত ইজি কথা সেইটোৱে কথা তাৰ পিছত ভাল লাগিল দাদা কথাখিনি থ্যাংক ইউ ভাই মাজু হিমইটো থ্যাংক ইউ ভাই 30 ৰিজনিং আৰু হিন্দী গ্ৰামাৰ কমপ্লিট কৰিবলৈ ঠিক দিবা ৰিজনিং হ'ব তোমাৰ প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰিব প্ৰেক্টিছ মাৰ দিবা লাগিব তুমি মক টেষ্টত যদি ৰিজনিংত তোমাৰ 35 প্লাছ থাকে 30 প্লাছ এনো থাকিব ইন্টাৰভিউত আৰু হিন্দী গ্ৰামাৰ মই হিন্দী বুকখান মই অলৰেডি কৈছোৱে ৰজগাৰ সংকিতৰ এখন হিন্দী বুক আছে 2026 অলছি অলৰেডি এখন টুৱাই কিনি ল'বা বেছি দাম নহয় 200 মানত আহি যাব অনলাইনত সেইকাৰণে আৰু যদি লিংক লাগে তেতিয়াহ'লে মোক এটা কাম কৰিবা ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা এইটো মোৰ এটা উপাত দিয়া আহি আছে এইটো ইনষ্টাগ্ৰামত ফ'ল' কৰি দিলে হ'ল চলজাৰী নাম বুলি OBC কিমান যাব OBC তোমাৰ ইবাৰ কিমান গৈছিল OBCৰ কথা ইবাৰ লগ হৈছে নেকি মোৰ আইডিয়া নাই বাৰু কাৰণ মোৰ ঠিক আছে মই বেলেগ এলা কাট অফ সকলো ভিডিঅ' ইটাতে নহয় কিমান সেভ স্কোৰ কিন্তু ইউআৰ মই এটা কৈ দিছোঁ 90 প্লাছ ইউআৰ সেইটো কথা দাদা তুমি ইউটিউবৰ পৰা ভিডিঅ' চাইছিলা নে কিন্তু চেনেলৰ পৰা চাইছিলা সেইটো ক'বা ইউটিউবৰ পৰা মই চাইছোঁ ভিডিঅ' ভিডিঅ' কাৰণ আমি ইউটিউবৰ পৰাই আমি হেৰি কৰা ষ্টাডি কৰা আমি কোনো ধৰণৰ ক্লো হেৰি ল নাই কি বুলি নয় কোৰ্স ল নাই আমি কেন মিছা পইচা খেদাম আমি খালি 2GB কে নেট পোৱাকে এটা ৰিচাৰ্জ ভৰাই লৈছো বাস আৰু মই ক্লাছ কৰিছিলো কাৰ প্ৰবীণ কাটাৰীৰ ক্লাছ কৰিছো 1 নম্বৰ কথা 2 নম্বৰ কথা আদিত্য ৰঞ্জনৰ ক্লাছ কৰিছো SSC মেগা আৰু এৰে মাজতে মই এটা কথা কৈ দিও মানে ধৰি ল ষ্টাডি কৰাৰ টাইমত যেহেতু মোবাইলটোৰ অস্ত্ৰতে এনকে ষ্টাডি কৰি থকা যায় না তো মানে এই চকুটুকু অলপ তুমি চাই লবা মানে চকুত যদি প্ৰবলেম আহে কিছুমানৰ চশমা একজোৰ মাৰি ফেলে ষ্টাডি কৰাটো বেছি ভাল মোৰো এইটো প্ৰবলেম আহি গৈছিল মানে আই ডিসটেন্সত মোৰ অলপ প্ৰবলেম আহি গৈছিল সেইখিনিয়ে মই কলোৱে মেডিকেলত ঠিক হৈ গৈছে এইখিনি মাষ্টাৰখিনি নাম কলো মই ছাৰ কেইটাৰ নাম কলো কথা নাই এতিয়া চাই ল'ব তাত পাই SSC মেকাৰ প্ৰবীণ কাটাৰীয়া আদিত্য ৰঞ্জনৰ ক্লাছ এইটো ৰেংকাছ গুৰুকুল বুলি মাৰিবা এইটো পৰা আহি যাব
তাৰপিছত আৰু হিন্দীৰ এইটো কি অতুল ভাৰদ্বাজ অতুল অৱস্থি RW ইজ বেষ্ট RW বেষ্ট বুলি কৈছোঁ ময়ো কৈছোঁ হিন্দী গ্ৰামাৰটো হোৱা নাই ভাই একদম পঢ়া কিতাপখন এইটো গোটা কিতাপখন পঢ়ছি মই গোটা কিতাপখন পঢ়ি গৈছোঁ আৰু প্ৰেক্টিচ লাগিব অলপ ডেডলাক মোৰ হেৰি নাই প্ৰেক্টিচ লাগিব দা মানে তৎসম তদ্ভৱ সেনেকুৱা শব্দ আছে প্ৰেক্টিচ লাগিব এটা মেডিকেল কথা অকণমান ক'বাচোন মেডিকেল এতিয়া নহয় ভাই মেডিকেল মই এক্সট্ৰাকৈ ভিডিঅ' আনিম পিছত হিন্দী বুকখিনিৰ লিংকটো দিব সেইটো শুনিয়ে মুন্মি শইকীয়া হিন্দী বুকখনৰ হিন্দী মুন্মি শইকীয়া মই হিন্দী লিংকৰ ভিডিঅ'টো হেৰি কিবা কয় লিংকটো মই দিম তুমি ইনষ্টাগ্ৰামত ফ'ল' বেক দিম তোমাক মই সেনেকুৱা নহয় মই ফ'ল' বেক দিম ফ'ল' কৰিলে তাতে মেছেজ দিবা আইডিটো মই অলৰেডি দি দিছোঁ মোক টেষ্ট মোৰ 90+ আহি আছে মজা ভাই তোমাৰ 100+ থাকিব শুনিটো আৰু এটা কথা RW মোক টেষ্টত ধৰি ল তোমাৰ ৰ স্ক'ৰ যদি 90 মান আহি আছে তেতিয়াহ'লে পৰীক্ষাত ক'ৰবাত আৰু 5-10 নম্বৰ এড কৰি ধৰা তুমি RW ত অলপ পেপাৰটো হাৰ্ড আহে না মোক টেষ্টত মোৰ এতিয়া 80-85 আহি আছে বঢ়িয়া হ'ব 80+ আছে মোক চলিলে মজা দেখো দাদা IWS নক্সল CISF কিমান যাব এবাৰ CISFৰ হেৰি গৈছে 72 না 71 গেছি IWS বাট তুমি ধৰা 80+ বাস 80 নালগে 75+ ধৰ কাৰণ এপ্লিকেন্ট ইবাৰ কম আছে না কোন হে হাবিজুল আলী আপুনি কি কৰে বৰ্তমান মই চাকৰি পাইছি CISF পাইছো ভিডিঅ'গিলা চালি গমেই পাবা মই চাই আছো বাট তথাপিও ঠিক আছে দাদা SP কেণ্ডিডেট হয় RW 70 স্কোৰ আহি আছে হ'ব না নহ'ব একদম 70 আজি আহিছে কালি তোমাৰ 80 হ'ব পৰহি 90 আহিব মই কথা দিছোঁ আৰমাইনমান নালগে গাইছ কেতিয়াবা নাম্বাৰ কমবো মোক টেষ্টত মোৰতো প্ৰথম যদি মই ক'বা যাওঁ মোৰ এক্সপিৰিয়েঞ্চৰ কথা এইটো কোনি দিছে তেতিয়াহ'লে মোৰ প্ৰথম মোক টেষ্টত নাম্বাৰ আছিল 53 মই বহুত হতাশ হৈ গৈছিলোঁ মানে মই কেনেকৈ পাৰিম ইউআৰ কেণ্ডিডেট মই তো সেই হিচাপত তো 80+ নম্বৰ লাগিব না তো সেইটোৰ কাৰণে কৈছোঁ হতাশ নহ'বা মোক টেষ্টত আজি নাম্বাৰ কমছে কালি বাঢ়িব পঢ়াটো কমে নিদিবা पंकज कुमार शर्मा ईडीसी दादा जैसे मैं बिहार से पढ़ाई किया हूँ लेकिन असम में मेरे पापा 40 साल से रहता है और दादा 1971 से पहले से रहता है वहाँ का मेरा PRC का सर्टिफिकेट होता है रेशन कार्ड NRC बर्थ सर्टिफिकेट 1971 का फोटा लिस्ट है दादा पर दादा के तो असम से फॉर्म अप्लाई करेंगे तो क्या दिक्कत होगा नहीं कोई दिक्कत नहीं होगा भाई तुम आराम से अप्लाई करो अप्लाई तो लास्ट डेट गया शायद लास्ट डेट गया होगा तुम्हारा होगा रीजनिंग 15 और हिंदी 15 मैथ्स 5 जीके जीएस लिखा 3টার উপর পূর্বা পারা নাই মক টেস্ট আসাম এসটি মক টেস্ট রিজনিং 15টা কৰি আছো ধুনিয়া কৰি আছো হিন্দী 15টা আই যাব ভাই তোমাৰ 5টা কৰি আছো জিকে জিএস দুটা জিকে সদায় তুক্কা পাইবা 20টা বাস তোমাৰ ধুনিয়া ৰস এটাই তুক্কা মাৰিবা গাইজ এটাই তুক্কা মাৰিবা তুক্কা মাৰলি এটাই অপচনত তুক্কা মাৰিবা ধৰিলা এ মাৰলে এ মাৰিবা বি মাৰলে বি মাৰিবা ৰিংকু মনি কলিতা হিন্দীত নাম্বাৰ কম আহি আছে কি কৰিম ব্ৰ একো নাই হিন্দীত কিতাপখন চাবা তাৰপিছত অলপমান হ'লে টুকি ল'বা ক্লাছৰ পৰাই তৎসম শব্দ তদ্ভৱ শব্দ তাৰপিছত তোমাৰ বিপৰীত শব্দ এলাখান চবখিনি এক্সট্ৰাকৈ তুমি নোট কৰি ল'বা নোট কৰি কিনে বাছ মানে ফৰ্মুলাখিনি চাই যাবা সেইটোৱে কথা এতিয়া আহিল আমি নেক্সট তাৰপিছত আহিল ব্ৰ ইজ বাৰ 80 স্ক'ৰ ছেভ হ'বনে SC আৰামত SC যদি 80 স্ক'ৰ আৰামত হ'ব ঠিকে আছে ৰস্ক'ৰ এইটো ৰস্ক'ৰ কৈ আছা এইটো হৃদক দাস তুমি যদি 62টা কৰি 40টা হৈছে হ'লে তুমি 80 নাম্বাৰে পাবা লাগে হ'লে তুমি 90 কেনেকৈ পালা চাবা মই তোমাক মই কৈ দিওঁ মই 62টা এটেম্প কৰিছোঁ তাৰে মোৰ 40টা কাৰেক্ট মানে মোৰ 80 নাম্বাৰ হ'ল 80 নাম্বাৰ হোৱাৰ লগে লগে 62ৰ পাই 40টা কাৰেক্ট হ'লে 22টা মোৰ ফুল গ'ল 22টা ভুল যোৱাৰ লগে লগে মোৰ মাৰ্ক কিমান গেছি 4 পইণ্ট ছামথিং গেছি ভুল গ'ল 4 পইণ্ট নে 5 পইণ্ট মোৰ টোটেল ৰ স্ক'ৰ পাইছোঁ 74.5 তাৰে লগত মোৰ NCC চাৰ্টিফিকেট আছিল তাৰে পিছত এড হৈছে আৰু মোৰ নৰ্মেলাইজেশ্যন বাছ ইমানেই আৰু মোৰ হিন্দী কুৱেশ্যনৰ দুটা পেপাৰখনতে দুটা কুৱেশ্যন ভুল আছিল সেই দুটা নাম্বাৰ মই এক্সট্ৰাকৈ পাইছোঁ লাকে ভাল চলি কপালখনো লাগিব দেচোন সেইটো নকওঁ মই আছাম এইটো কি নাম দিছে ফ্ৰম বাক্সা থেংক ইউ ভাই জেনেৰেল কেণ্ডিডেট আছাম এইটো মই ৰিপ্লাই দিছোঁ বাৰু গ্ৰামাৰটো এক্সামত হিন্দী ইংলিছ চিলেক্ট কৰিব পাৰিনে জনাবচোন একদম পাৰি হিন্দীত কৰি ল'বা গাইছ অসমীয়া চলি না আমি দাদা বুককেইখনৰ লিংক দিবাচোন বুককেইখনৰ লিংক দিম মই সময় পোৱা নাই ইউটিউবত চাওঁ কিবা কওঁ ইনষ্টাগ্ৰামত মোক সেই কৰি দিলে হ'ল কথা নাই বাৰু ভাল লাগিল ব্ৰ ভাল লাগিল এখনিয়ে কমেণ্ট তো গাইছ এখনিয়ে মানে আমাৰ ক'ব লগা আছিল চবকে ৰিপ্লাইটো দি দিলোঁ এতিয়ালৈকে যোনে ভিডিঅ'টো চাই আছা অলপ হ'লেও মটিভ পাবা যোনে ভিডিঅ'টো কোনোবাই স্কিপ কৰিছে যদি মই ক'ব লগা একো নাই এতিয়া কথাটো হ'ল কি আৰু ভিডিঅ'টো মই এখন এতিয়া সমাপ্ত কৰিলোঁ বাৰু আৰু এখন ফিল্ড মই বৰ্তমান চামতা বালিপথত আছোঁ এখনতে প্ৰেক্টিছ কৰা নিবনে তাৰপিছত এতিয়া মই বাৰু এতিয়া কৰা নাই এতিয়া ঠিকে আছে এতিয়া ভিডিঅ' যদি লাগে কমেণ্ট কৰিবা কিহৰ ওপৰত লাগে মেডিকেল আৰু ফিজিকেলৰ কাৰণে কমেণ্ট নকৰিবা ৰিটেনৰ কাৰণে হেৰি কৰিবা কমেণ্ট কৰিবা আৰু যোনে চাকৰি পাইছ মানে
এপইণ্টমেণ্টৰ ওপৰত যদি ভিডিঅ' লাগে মই দি দিম গোটেইখিনি মই মানে ঘূৰি আছোঁ এই কামতে আৰু তাৰপিছত যদি মই ছত্তীশগড় যামেই বাৰু 5-6 তাৰিখৰ ভিতৰত যদি মানে ব্লগ চগ যদি লাগে তেতিয়া কমেণ্ট কৰিবা মই এনে ক্লিপ চিপ লৈ কিনে ব্লগ বনাম আৰু সেইটোৱে আৰু ব্লগ মটিভ কৰি যাম কোনোবাই যদি ভাল পোৱা ছাবস্ক্ৰাইবটো কৰি থ'বা লাইক এটা দিবা কমেণ্ট দিবা সেইখিনি আৰু বহুতে কিন্তু শ্বেয়াৰো কৰিছে আৰু ভিউজ বহুত আছে সেইটো মোৰ বহুত ভাল লাগিছে দেই গাইজ তোৱাই ভিডিঅ'বিলাক চাইছ কিন্তু সেইটো মোৰ বহুত ভাল লাগিছে তাৰপিছত এইখিনিয়ে ক'লোঁ আৰু এতিয়া জয় হিন্দ জয় ভাৰত জয় অসম জয় জুবিন দা জয় জুবিন দা গাইজ বাই বাই